হঠাৎ এদিন প্ৰিয়জনক হেৰুৱাই পেলোৱাৰ ভয় এটাই আপোনাক ক'ৰবাত হতাশ কৰি পেলাব। আপুনি পাহৰি পেলাব লাভ লাইফৰ এনজয়মেণ্টছ। নাম্বাৰ ইউ হেভ ডাইল ইজ কাৰেণ্টলি বিজি। এই এষাৰি কথাই যেন আপোনাক বাধ্য কৰাব অন্য এটা কাহিনী ৰচিবলৈ। তেওঁ মন গ'লেই মনত পেলাব, মন নগ'লেই পাহৰি যাব। আৰু তেওঁৰ ইচ্ছাৰ অপেক্ষা কৰাটো কাৰোবাৰ এক নিচা, এক এৰাব নোৱাৰা প্ৰিয় নিচা। কাৰোবাৰ জীৱনত প্ৰায়ৰিটি হ'বলৈ গৈ কেৱল অপশ্যন হৈ থাকি যোৱা মানুহবোৰ একোটা মৰাশ সদৃশ। সেই মানুহবোৰ ভাঙি যায় কোনেও নজনাকৈ, ভিতৰি ভিতৰি শেষ হয়। উশাহ লোৱা এটা দেহ থাকে, মনটো ক'ৰবাত মৰহি যায়, যেন শৰতৰ শেষ নিশাৰ এটি তলসৰা শেৱালিৰ মৰহা বাঢ়ি। অলপ সময় দিয়ক, ভালপোৱাজনক অলপমান মৰম আৰু আদৰ দিয়ক। কোনো কাৰো বাবে পাৰফেক্ট নাথাকে, হয়তো আপুনিও নহয়। তথাপি সকলো পাৰফেক্ট কৰি ৰাখিবলৈ অলপ চেষ্টা কৰক। ভালে থাকক, ভালে ৰাখক। ভালপোৱাৰ আবিৰ খানক।